তো আমি ইয়াত গোট খাইছোঁ আৰু আজিৰ পৰা ক্লাছ মানে আৰম্ভ কৰিব বিচাৰি আছোঁ। আজিৰ পৰা ষ্টাৰ্ট ক্লাছ হ'ব, উইদিন শিকিব চবে। তো এইটো কাৰণে আজিৰ দিনটো বহুত লাকি আমাৰ এই এৰিয়াৰ কাৰণে। ইয়াৰ যিমান উমেন্সবিলাক আছে সিহঁতৰ কাৰণে এটা চবকে এইখিনি ঠাইত আমি ব্লেক ডায়মণ্ড ক্লাবৰ ফালৰ পৰা চবকে জোহাৰ যাচিলোঁ। আজিৰ প্ৰগ্ৰাম আমি গেটটো অপেনিং কৰিম। ইয়াৰ কাৰণে আমি আমাৰ মাননীয় EM ডাঙৰীয়া বিষ্ণু ছাৰ, লগতে আমাৰ ভাইচ চেয়াৰমেন ইছাহাৰ কিশলৰী দা, লগতে ভাইচ BCDC চেয়াৰমেন বাইদেউ আমাৰ বনচীয়া দিদি আৰু নৰ্থ ইষ্ট ফাউণ্ডেশ্যন ট্ৰাষ্ট যিমান বিষয়া আছে চবকে আমন্ত্ৰিত কৰিলোঁ যাতে আমাৰ আজিৰ গেটটো অপেনিং কৰে, প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিলোঁ। ঠিক আছে, মই অপেনিং কৰি বিদায় না ভিতৰত যাব লাগিব? তেনেহ'লে এতিয়া ভাগন নামাৰোঁ, অপেনিংহে কৰিম। Am gitu ya, kena kasih nah. Mas senior mihor. ठीक है, नवा कटा ट्रेनिंग सेंटर से बेटन अनुष्ठान अब बन ओपनिंग लगे kan नवा बाबा हपना सनद di नितुम te bन ओपनिंग kita Ready?